অঁ তুই এখন কি গাড়ী আনিছা কি গাড়ী আনিব লাগে বেটাৰী গাড়ী আনিছোঁ তোক মই এখন নাম্বাৰ দিছিলোঁ কেইটা গাড়ী চাল তই 150 টকাত কি গাড়ী পাই দুটা হ'ব বিয়ে চাবা যাবি 150 টকা দিবি তই আৰু তোক BMW লাগে বেটা হস্পিটেলত দিছোঁ লগ পিছত ল'বি অলপমান পিছত টাইমত ল'বি দেই আৰু অলপমান পইচাৰ গম দেখবি দেই আবি চাবা সেইগিলা কথা বাদ দি সুখী হয় নে নহয় তুমি মোৰ কাৰণেও চাই দিব লাগিব এটা বয়স আছে নে নাই চাবিচোন ও বাপা কইনাটো পছন্দ করবি দে কিন্তু দে, কিন্তু হ'ব মই দে। ঘৰত আর কাম চাম কৰি থাকবা নৰু হ'ব দে ভাল লাগিলে পচন্দ কৰিম দে বল দে ভাই এবাৰ ভাই ইমপ্ৰেশনটো ভালকে দিবি দেই দেৰা পিছত তই নিভাই লাগব অফিসৰ কাৰণ মোৰ বালা এবাৰ বাপা এবাৰ আপুনি পছন্দ কৰিয়া যাবি দে কিন্তু মই ঘৰত কাম কৰি থাকবা নৰু কিন্তু আর এটা হ'ব দে পচন্দ লাগিলে মই পচন্দ কৰিম দে পছন্দ কৰিয়া লবি বাৰ দে হ'ব দে বাবা সোমাইছ ভালে ভালে আহি গৈছ না একোতো কষ্ট হোৱা নাই আহিবতে নমস্কাৰ মা আহি গৈছোঁ দিয়ক এই ব দেউতাই বহা মই মইনাক লৈ আহি আছোঁ এই গাধা স্কুলত আছে নেকি তো কইনা চাবা আইছা পারে কিন্তু নমস্কাৰ দিবা নালগে তে ডাঙৰ মানুহ ইচ্ছা কৰিছোঁ দে সব পাগল নাকি তুই বহাইছে আপোনালোকে বহক আপোনালোকে কিবা খাব না ঠাণ্ডা কোল্ড ড্ৰিংক মই না আমি ঠাণ্ডা নাখাও দে আমার নিমু সরবতে দিবি লেমন ৱাটাৰ খাব ও আনি আছো ৰ'ব বহক এ লেমন ওটার মানে কি হে দেউতা লেমন এটা মানে নেমু চৰপাত ও হয় নেকি অ। মই আজিহে গম পালো কি কৰি বলা কইনা লওক লেমন ৱাটাৰ লওক বাপা এই লেমন ওটার নে অঁ দেউতা ও এটো কি কই নেকি অঁ দে দে হলি মইনা তাতে বহা মৰাপি ও হয় নেকি কইনাটো থৌগা আছে দে ধুনীয়া মৰাপি তুমি মৰম মৰাপি দে বাবাৰ কেনে লাগছি বালাগা বুলি কো তগা আছে ভালে লাগছে দিয়ক মা পিছে বাবা কাম কি কৰ অঁ মোৰ ঐ আমাৰ ইয়াৰ পিক ফাৰ্ম আছে পিক ফাৰ্ম এই মা কি পিক ফাৰাম নাই হে মাতো নাচনা গাহৰি ভাড়া মোক কৈ পিক ভাড়া ভালে দে এই বাপা এই কইনাটোৰ লগত পচন্দ লাগছে যদি কিবা বাহিৰত অলপ কথা চথা পাতি পাৰি মোক ভাল লাগছে না লাগছি দা কিন্তু এটা কথা মই কিন্তু বিয়াৰ পিছত ভাত তাত এলা ঘৰ মোচা কাপোৰ ধোৱা এলা কিন্তু মই কৰবা নোৱাৰো হেৰা তুমি অফিচৰ পৰাহে কৰবা লাগব হ'ব দা মই কৰিম দা মই কিন্তু চাহৰ বাহিৰে একো নাজনো বাইপেক কৈ থবা নহ'লে কিন্তু বিয়া হবাৰ নহয় পিছত দা, অ। দা। বলা ইতা হ'ব দা কথা পাতলি অঁ বাদ লৈ ভাল লাগছি ভাল লাগছে তে আমি উঠো নেকি আমি উঠো নেকি এই মইনা বিয়া দিব ওলছো কিন্তু এইগিলাখান মদ চদ খোৱা কথা এইগিলাখানে নকৰবা মানুহ কম দে এই তাহোন দুটা যে বাহিৰত যে ইমান টাইম যে কথা পাতলা কি কথা পাতলা সুধিছো এবাৰ মই কি জানো বুজিম ৰ কিবা পাতিছি দেখোন ইমান টাইম যে বাহিৰত কথা পাতি যে আছিলি কি কথা পাতিলি নো কি ক'লাক অঁ তাই বোলে চাহৰ বাহিৰে একো নাজানে বেলেগ কাম কৰবা হা অঁ বাকীখিনি ময়ো কৰিব লাগিব চাহখিনি বোলে তাই একলাই জানে বনাবা অঁ দে উন্নতি আছে তোৰ বাবা মই ফাৰ্মত যাওঁ হয় নেকি পিছে ভাত তাত কাই বনাব মোৰ আজি অহা নহয় মই কালি আহিম মই ভাত তাত বনাব নোৱাৰো তুমি দেউতাক কৈ যাবা ভাত বনাবাক লগি পাৰা যদি বনাবা মোৰ নৰো বাপ্পা হয় এই গেলা গৰমখনত মই ভাত বনাম দেউতাক তুমি যাতে কৈ যাবা ভাত বনাবা দেউতা কৰিব দে যদি পাৰে দেউতাক কৈ যাবা দে হ'ব দে মন যায় মোৰো মন যায় ঐ এতিয়া ও মই ফাৰ্মত যাওঁ কিয় কাম আছে অলপ আৰু ভাত ভাত তইহে বনাবি আৰু তই বিয়া কৰাইছা তো মই ভাত বনাব লাগিব বনাবি আৰু কিবাকে এই জালা আৰু নতুনকে বিয়া হৈছে না যা 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 কি কৰিম আৰু দে মই আহোঁ কালি নাহোঁ আৰু জালা ইয়াক মই বিয়াও পাতি দিলোঁ এতিয়া দুনিয়াত কাম কাম কৰবা কৰি মইহে এটা কাম কৰিব লগা হৈছে বেছিকৈ
কি হ'ব বিয়াখন পাতাত চাগে নাপাতাই ভাল আছিল মোৰে চব মাথাত পচি আহি গাড়ী চাড়ী এখন পালে ভাল আছিল গাড়ী অহা নাই এখন আহিছিল তোক লগাল পে ভালেই হ'ল ৰ মোক ফাৰ্মলৈকে থৈ আহিবি নেকি তে বল দে বল বল আহ আপা ঐ কি কেহা আনন্দটো বনাটো হ'লেই তে বৰিবা কি কৰিছে ভাতকেইটা খাব মাতিয়ে নিদিয়ে অলপমান যাওঁ ৰ কিবা কৰি আছে চাওঁ এম বাপ্পা ঐ মইতো 10টা ঘোৰা দেখা পাইছো ভাত খাব নাযাৰ ঘুমাং দে মই ঘুমাং দে ও বোৱাৰী 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 দেখোন ঘুমাইছি ও বোৱাৰী বোৱাৰী এই মই ভাত নাখাওঁ যা যা কি হ'লে বোৱাৰী ও বোৱাৰী ও ভাত আনিছো ও বোৱাৰী এই মই ভাত নাখাওঁ এই বোৱাৰী দেখোন আজি কিবা তৈ টকৰা গলা কিবা ঘুমটি নিচা হৈছে নেকি হ'ব দে কালি পাই খাব দে ভাত The next day. এই খৰিবিলাক অলপ চিদিৰ বিদিৰ কৰি দিছে ভালকে ঠিক ঠাক কৰি থৈ দিব অলপ এইটোৰ কি বস্তু এইটো মদৰ বটল দেখোন ময়ো নাখাওঁ বাবাও নাখায় তোক খালাক কোনি বোৱাৰী বোৱাৰী আৰু এইগিলা ক'ত খাব বাবা আহিলে সুধবা লাগব দে এইটো খাই খাইছি তাত থৈয়ে দিয়া ভাল অ বাবা আহিলি আহিলোঁ এতিয়া এইটো এটা কথা সুধবা লগা আছিলে কি কথা এই মোৰ এটা খৰি চাফা কৰি থাকাতে এটা মদৰ বটল পাইছোঁ তই খাইছা নেকি খাই দি থৈ দিছা বটলটো মই শুনা এতিয়া তই খাই থৈছি তাতে তুই খাই থৈ দিছা নেকি পাকলা হৈছা নেকি মই মদ খাওঁ নেকি খাই খালাকতো মই কালি ৰাতি বোৱাৰীক ভাত দিবা যাতে বোৱাৰী মোক তই টকৰা বুলি কৈছি আৰু নাখাওঁ যা ভাত বুলি কৈছি তাইক না বোৱাৰীয়ে খালা হয় দে তাই ক'ত খাব হয় নি এতিয়া থলাক কোনে বটলটো তাতে খাইবা থলাক এতিয়া আছোঁ না ঘৰত আছোঁ য'ত শুনছ আহিলা আহিলোঁ ৰ'বা মই যাবাই লাগব ৰ'বা এই কিবা এটা বস্তু নিবা আহিলোঁ কিয় পাহৰি গৈছিলা পাহৰি গৈছিলোঁ বস্তু লৈ যাওঁ এতিয়া মই আৰু এটা কথা হ'ল ৰ'বাচোন কি এই দেউতাই আমাৰ খৰিৰ মাজত এটা বিয়েৰৰ বটল পাইছে তুমি খাইছ নেকি হেই মই মদ খাওঁ নেকি কি কথা কবা তাতে পাইছোঁ দেউতাও খোৱা নাই বোলে মইতো নাখাওঁ এইবিলাক কাই খাব দেউতাৰে খাব ধোৱাৰ দেউতাৰে খাই পাই এলা মনে মনে কৈ নুসুধিলোঁ ৰ'বা তুমি বোলে দেউতাক তুমি বোলে কৈছ নহয় দা মইতো কালি কোৱা নাই পাই হা হ'বা পাৰে দা কালি মই টোপনি মিছাতে মই তৈ টকৰা খাব পাৰোঁ সেইকাৰণে মোৰ ঘৰত তৈ টকৰা খোৱা অভ্যাস দেউতা আছে কৈছি মোক তই টকৰা কওঁ বুলি সেইকাৰণে সুধিলোঁ মই বেয়া বাবা হাত দিবা দেউতাক মানে মই আমাৰ ভণ্টিক তৈ টকা বুলি কৈ দিওঁ এনেকৈ জগবা আহিম মই দেউতাকো কালি ক'লোঁ নেকি এনেকৈ ক'বা তুমি বেয়া বাবা হাত দিবা দে দেউতাক সুধিম ৰ'বাচোন তে মই আহোঁ দা বস্তুটো লৈ সোনকালে যাওঁ যোৱাতে দা থাকা গমজি নাপলাক কি হ'ব ভগৱান এই বুঢ়াটোৱেও কি খুচৰি মোৰে জাগাখিনি লুকবা বেলেগ জেগাত থ'ব লাগিব চালা এই বুঢ়াই ভাত বনাবাক লগাই থৈ গৈছে ইয়াতে খাইবা বনাব মইতো নবনাওঁৱেই এই গৰমখনত মই নৰো এলা মই এতিয়া এইটো খাম আৰু ঘুমে থাকিম বিন্দাছ কি ৰ'দ দিছে কাম কৰোঁতে গৰম লাগি গৈছে পানী অলপ খাওঁ ৰ বোৱাৰী বা কৰিছে অ বোৱাৰী বোৱাৰী ঘৰৰ নচল পানী দিয়ে তা বেলেগ পানী দিওঁ ৰ'বা মই নাই পিয়াৰ আছে পানীটো দিয়ে অলপ খাওঁ সেইটো পানী নাখাব মস্ত গৰম লাগছি খাম দে খাওঁ বুঢ়াটোকো বটলটো লৈ গ'লে যদি বুঢ়াই এখিনি খাই পেলাই কি হ'ব মই মৰিলোঁ আজি ৰ'ব পানী কিন্তু দেখোন কিবা কেহা কেহাও লাগছি কিবা মিঠা লাগছি বেয়াৰ খালি খাই চাব অলপ আৰু কেনে লাগছি দেখোন ভালে লাগছি দেখোন
পানী সেই খালাক নেকি খালো পাৰি মাথাটো কিবা কিবা ঘূৰা ঘূৰা লাগছে অলপ মই আৰাম লম ৰ হে ভগৱান এই বটলটো এখনি আছে এখনি খাইয়ে মই এতিয়া সন্তুষ্ট ল'ব লাগিব এই বুঢ়াই মোৰ কপালখন খাই ফেললাক A few moments later. শুনছ শুনছ অ কি হৈছে তোৰ কি হ'ল কি হৈছে এতিয়া আৰু কোনটো এতিয়াতো মই তো চলি কোন চলি তোৰ গোটেই মই মোৰ চলি কামত গৈছি আৰে তোৰে মই গোটেই নহয় মোৰ কামত গৈছি তোৰ চলি চাওঁ তুই কি খাইছা তই মদ খাইছা মোৰ পানী খাইছো শুনছ না অ কি জানো না এই যে আমাৰ যে খৰিৰ দামত যে মদৰ বটলটো পাইছিল এই দেউতাই খাইছি মই পানী খাইছো দেউতা খাইছিল তাৰ মানে সৰু খাইছিল আৰু খাই উঠি মোক বদনাম দিয়ে মই পানী খাইছো ঘৰত যাই দেউতাই এনে বদনাম দিছি মদটো খাই মদ কিনি তোক বদনাম মই দিয়া পানী খাইছো তই খাই আছিলি পানী খাব গৈছো দে বোলে যা তুই এৰে পাৰা হা